আমাৰ যি প্ৰায় 12 লাখ যুৱক যুৱতীৰ এটা ডাটাবেছ আছে তাত বিভিন্ন কোৱালিফিকেশ্যনৰ মানুহ আছে কোনোবা গ্ৰেজুৱেট কোনোবা পোষ্ট গ্ৰেজুৱেট কোনোবা PhD কোনোবা মেকানিকেল ইঞ্জিনিয়াৰ কোনোবা কেমিকেল ইঞ্জিনিয়াৰ বা বিভিন্ন শিক্ষাৰ মাজত আছে তেওঁলোকৰ কোৱালিফিকেশ্যন ওলোৱা যায় য'তেই এই কোৱালিফিকেশ্যনৰ যি চাকৰিয়ে ওলায় সেই চাকৰি সম্পৰ্কে তথ্য তেওঁৰ মোবাইলত মেছেজ যোগে আহি যাব এপ্লাই ক'ত কৰিব কি ধৰণে কৰিব তাৰ লিংক আহি যাব যাতে তেওঁলোকে সেই সুবিধাটো সেই ইনফৰমেশ্যনটো পাই থাকে কাৰণ আমাৰ এই নতুন যুৱক যুৱতীসকলৰ বা আনএমপ্লয়েড যুৱক যুৱতীসকলে কেতিয়াবা এই ইনফৰমেশ্যনবিলাক নাপায় যাৰ কাৰণে আমি naukri.com-ক আগ্ৰহ কৰিছিলোঁ আৰু naukri.com-এ তাত সন্মতি জনাইছিল আমাৰ লগত MOU সাইন কৰিছিল আমি সেইমতে আমাৰ ডাটাবেছটো তেওঁলোকৰ লগত শ্বেয়াৰ কৰিছোঁ আৰু সন্মতি সাপেক্ষে প্ৰতিজন আনএমপ্লয়েড মানুহকে এই ধৰণৰ ডাটা ইনফৰমেশ্যন তেওঁলোকে দি থাকিব আমাৰ কাৰণে এটা খুব আনন্দৰ দিন যে স্কিল ডেভেলপমেণ্ট মিছন বা স্কিল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ দুটা নতুন কাৰ্যসূচীৰ আজি শুভাৰম্ভণি হ'ল আমি ইতিমধ্যে ভাৰতবৰ্ষৰ প্ৰখ্যাত যিটো naukri.com এই naukri.com-ৰ লগত এখন MOU স্বাক্ষৰ কৰিছিলোঁ এই MOU মতে আমাৰ যিমানখিনি এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্টাৰ্ড আনএমপ্লয়েড লোক আছে তেওঁলোকৰ ডাটাখিনি আমি naukri.com-ৰ লগত সংযোজনৰ জৰিয়তে naukri.com-ৰ পৰা আমি তেওঁলোকৰ কোৱালিফিকেশ্যন অনুযায়ী ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত হওক বা বিশ্বৰ আন ঠাইতে হওক যি ধৰণৰ তেওঁৰ যোগ্যতা অনুযায়ী চাকৰি ওলায় সেই ইনফৰমেশ্যনখিনি তেওঁলোকক মোবাইল যোগে হোৱাটছআপ মেছেজ বা ইমেইল যোগে তেওঁলোকক যাতে দি থাকিব পাৰি সেই ধৰণৰ এটা ব্যৱস্থা আৰম্ভ কৰিছিলোঁ আজি তাৰ শুভাৰম্ভণি হ'ল